Hi viewers, welcome to my channel. আৰু আজি একেবাৰে সাধাৰণ ৰেচিপি ভিডিও এটা লৈ আহিছোঁ। সাধাৰণ যদিও মাছ মাংসতকৈ বহুত সোৱাদ লগা এবাৰ বনাই চাব। আৰু কোনোবাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব, ভিডিওটো শেষলৈ চাই থাকিব। ইনগ্ৰেডিয়েণ্টখিনি হ'ল এয়ে ফুলকবি, মটৰ, বিলাহী, আলু দি পেলাই বনাম আৰু একেবাৰে সোৱাদ লগা হয়। একদম সাধাৰণকৈ বনাম, মছলা একেবাৰে মছলা ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভিডিওটো চাই থাকিব। কোনোবাই যদি কম মছলা খাই ভাল পায়, সোৱাদ লগা চব্জি, তেন্তে এইটো বনাই চাব পাৰে। প্ৰথমে ফুলকবিৰ পৰা মই ঠাৰি গুচাই ল'ম। ফুলকবিৰ পৰা দেখি ইমান ভাল লাগিছে। তাৰপিছত মই এপা এপাকৈ ফুলকবিৰ পৰা ফ্লৰেটছখিনি আঁতৰাই ল'ম। এনেকৈ ইয়াৰ ভিতৰত পোক চোক থাকিব পাৰে, কিন্তু এই পাহত নাছিলে, সেইকাৰণে ভালকৈ ধুই পখালি ল'ব, আঁতৰাই পেলাই চাই ল'ব। এতিয়া মই এই ষ্টেমডাল মই নেপেলাওঁ, এইডাল মই ব্যৱহাৰ কৰিম, কোমল হয়, খাব পাৰি। এনেকৈ কাটি আঁতৰাই ল'লোঁ। এতিয়া মই পেন এটাত নিমখ পানী দি পেলাই গৰম কৰিছোঁ। ফুলকবিখিনি তাতে মই অলপ টাইম বইল হ'বলৈ দিম, কাৰণ আজিকালি বহুত ধৰণৰ মেডিচিন ছটিয়াই থাকে। বইল নকৰাকৈ বনাবলৈ বৰ বেয়া লাগে। অলপ সিজিলে আঁতৰাই ল'ম। এতিয়া লোহাৰ কেৰাহী এখনত মই অকণমান তেল দি পেলাই বইল কৰা ফুলকবিখিনি অলপ ফ্ৰাই কৰি ল'ম, ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। তাতে ফ্ৰাই হোৱাৰ পিছত আলুখিনিও তাতে দি পেলাই অলপ ফ্ৰাই কৰি ল'ম। এনে কৰিলে খাই খুব ভাল লাগে। তাৰপিছত অকণমান তেল দিম, আকৌ তাতে পিঁয়াজ দিম। পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত আদা নহৰু দিম। আদা নহৰুখিনি অকণমান ছটে কৰিব পিছত হালধি দিম। তাৰপিছত বিলাহী টুকুৰা টুকুৰ কৰি থোৱা বিলাহীখিনি দিম। এতিয়া মটৰ আৰু সেই ফুলকবি ষ্টেমখিনি দি পেলাই ভালকৈ লৰাই থ'ম। এতিয়া নিমখ অকণমান দি ভালকৈ আকৌ ছটে কৰিম। এতিয়া কেঁচা জলকীয়া এটা ফালি দি দিছোঁ মই, সোৱাদটো ভাল হয় খাবলৈ। তাৰপিছত মই ফ্ৰাই কৰা আলুখিনি দিছোঁ। আলুখিনি দি অকণমান সিজাম। সিজোৱাৰ পিছত ফুলকবি ফ্ৰাইখিনিও মই এড কৰিছোঁ। তাৰপিছত ভালকৈ মিক্স কৰিব। মিক্স কৰাৰ পিছত পানী অকণমান যদি দৰকাৰ হয় ভাবে, অকণমান পানী ওপৰত ছটিয়াব পাৰে। যদি সিজি গৈছে চব বস্তু, তেন্তে নিদিলেও হয়। এতিয়া অকণমান মই কেৰাহীখন ঢাকি পেলাই গাপতে সিজাইছোঁ। সিজোৱাৰ পিছত কালাৰটো দেখিছে কি মজা হৈছে। অলপ ওপৰত মই ধনিয়া পাত অকণমান ওপৰত গাৰ্নিচিঙৰ কাৰণে দি দিছোঁ। আৰু এনেকৈ এবাৰ বনাই চাবচোন কম মছলাত। ভিডিঅ'টো চাই ভাল পালে কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই ফ্ৰেণ্ডছ। বাই বাই।